তুমি যে এটা ডায়লগ দিয়া, এটা ডায়লগ এটা কৈ দিয়াচোন। কেনাই কেনাই আপোনালোকৰ খবৰ কেনাই? হাই গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল। কলা ল'ৰা অন্য এটা ধামাকা ভিডিঅ' লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। আজি আমি গাইজ নাগৰিজুলিত আছোঁ। নাগৰিজুলিত আপোনালোক কি দেখুৱাব পাৰোঁ দেখুৱাই থাকিম আৰু আপোনালোকে চাই থাকিব। তেন্তে ভিডিঅ'টো আৰম্ভ কৰিব লওক গাইজ। মানে এইখনে আমাৰ তামোলপুৰ, মৰমৰ তামোলপুৰ। তামোলপুৰেদি আমি গৈ আছোঁ তেলচুৰাক লগ কৰিবলৈ। তেলচুৰাক লগ কৰিম আৰু মানে আপোনালোকক কুম্ভিকাতাত বিভিন্ন ধৰণৰ বস্তু দেখুৱাবলৈ চেষ্টা কৰিম। মানে গাইজ আমি গৈ আছোঁ মানে আইলেণ্ডলৈ। আইলেণ্ড আমিও চিনি নাপাওঁ গাইজ, বৰ্তমান গৈহে আছোঁ। মানে যাই পালে আমি দেখুৱাম আপোনালোকক। যদি যাই নাপাওঁ তো আৰু উপায় নাই গাইজ, কি দেখুৱাব পাৰোঁ। আৰু মোৰ লগত তাকুম আছে, ইয়াৰ ৰূপম আছে আৰু এইফালে বিদ্যুৎ আছে। এইবাৰ শংকৰে ড্ৰাইভাৰ আৰু মোৰ ড্ৰাইভাৰ এই তাকুম। কিন্তু গাইজ আপোনালোকে ভাবি আছে যে কলা ল'ৰৰ গাড়ী, কিন্তু গাড়ীটো গাড়ীটো কিন্তু কলা ল'ৰৰ গাড়ী নহয় গাইজ, বেলেগৰ গাড়ী খুজিহে আনিছোঁ। মানে আপোনালোকে লাইক শ্বেয়াৰ কৰিলেহে মই গাড়ী এখন ল'ব পাৰিম। মানে গাইজ কি ক'ব আৰু, কি মজা জেগা এই ভাই। আহি জেগাখন পাই গ'লো আৰু কি জেগা কৈ এইটো নাজানো আৰু তথাপিতো আৰু ভাল লাগিছে গাইজ। জীৱনত প্ৰথমবাৰৰ বাবে হেলমেট লৈছোঁ গাইজ। মানে বন্ধুসকল ইয়াতে ফুৰিব আহে, ভাল কথা, ফুৰিব আহিব লাগে। কিন্তু মানে এনেকৈ থৈ যাব নালাগে যে বিয়াৰ খাইছা কিবা খাইছা। মানে পানী বটলবোৰ অলপ ভালদৰে পেলাই থৈ যাব লাগে ছাইডত। কিন্তু এনেকৈ পেলাই থ'লে সৰু ল'ৰা ছোৱালীবোৰে ইয়াতে খেলি থাকে, আহিলে নিশ্চয় কি ক'ম আৰু। আপোনালোকে আহে, আপোনালোকে ইমান লেতেৰা কৰি ৰাখিলে কেনে হ'ব আৰু গাইজ। অলপ চাফ চিকুণটো নিজৰো লাগে। মানে মোৰ বন্ধু চাৰিও পানীত গৈ মানে ফটো শ্বুট কৰি আছে, মই যোৱা নাই। আৰু মই পানীত ভয় লাগে সেইকাৰণে পানীত যোৱা নাই। মানে গাইজ এইফালে চাহপাত, সেইফালে চাহপাত, এইফালে চাহপাত, মানে চাৰিওফালে চাহপাতে চাহপাত। আৰু আমি আহি তেলচুৰাৰ ঘৰ পাই গ'লোঁ। বলক তেন্তে তেলচুৰাৰ ঘৰৰ ভিতৰলৈ সোমাই যাওঁ বলক। মানে আজি মানে বহুত আশা এটা পূৰণ হ'ব। আজি তেলচুৰাক লগ কৰিব আহিছোঁ। এয়া আমাৰ লগত দোস্ত পাঁচজন আহিছোঁ। বলক তেন্তে সোমাই যাওঁ। এয়া তেলচুৰাৰ ঘৰ। পাইছোঁ তেলচুৰাৰ পৰা দুই এষাৰ। মানে তেলচুৰাৰ নাম হ'ল কৰণ দাস ন, কৰণ ডেকাক দেখুৱাইছোঁ মানে তেলচুৰা। আপোনালোকে সকলোৱে জানে অসমত পপুলাৰ নাম তেলচুৰা। এয়া তেলচুৰা আজি ভিডিঅ' বনালা না? বনালা। তোমাৰ ভিডিঅ'গিলাটো বৰ ফেমাছ ভিডিঅ' বনাওঁ, বেষ্ট লাগে তোমাক। আৰু তুমি যে এটা ডায়লগ দিয়া, এটা ডায়লগ এটা কৈ দিয়াচোন। কেনাই কেনাই আপোনালোকৰ খবৰ কেনাই? মই আনন্দত আছোঁ। মানে তেলচুৰাক লগ পাই গ'লোঁ। মানে একো লগতো লৈ অহা নাই গাইজ, মানে আছে না নাই আৰু গমো পোৱা নাই। তেওঁ মানে ভিডিঅ' বনাব গৈ থাকে ক'ৰবাত আৰু তেখেতৰ ভিডিঅ'টো চাব মানে কি আৰু আপোনাৰ চাইহে আৰু ক'বই নালাগে। তেখেতে ইমান পপুলাৰ। মানে তেলচুৰা বুলি কৈছোঁ তেখেতৰ আগত, মানে বেয়া নাপাব আৰু। তেখেতৰ নাম কৰণ দাস। হ'ব তুমি বেয়া নাপাবা, তোমাক তেলচুৰা বুলি সকলোৱে জানে ন। কৰণ ডেকা মোৰো ভুল হৈ থাকে। মোৰ যেতিয়া বিমল দাস সেইকাৰণে মানে দাসে মাৰি থাকোঁ আৰু মই।